হেৰাই যোৱা নগাঁও ৰূপৈহাটৰ গৰাজনক হত্যাকাণ্ড সন্দৰ্ভত আটক এজন হত্যাকাণ্ড সন্দৰ্ভত আৰক্ষীয়ে আটক কৰা অমল চৰকাৰক একেটা পৰিয়ালৰ ৩জন সদস্য সহ ৪জনক দুৰ্বৃত্ত হত্যা কৰাৰ প্ৰায় ৯ দিন পাছত আৰক্ষীয়ে আটক কৰিলে অমল চৰকাৰ নামৰ এজন লোকক জানিব পৰা মতে অমল চৰকাৰ নিহত পৰিয়ালটোৰ আত্মীয় অভিযোগ অনুসৰি ঘটনাৰ দিনা নমস্মিতা চৰকাৰৰ প্ৰাক্তন প্ৰেমিক অনুপম নামৰ যুৱকজনে গুণধৰ চৰকাৰ সুৰধনী চৰকাৰ জয়স্মিতা চৰকাৰক ডিঙি কাটি হত্যা কৰা দেখিছিল অমলে তাৰ পাছতে হত্যা কৰিছিল অনুপম সূত্ৰধৰক এই সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত বৰ্তমান অব্যাহত আছে তদন্তত প্ৰকৃত সত্য পোহৰলৈ আহিব নিউজ টেক্স ৰিপৰ্ট নিউজ এনি অসম মৃত্যু হৈছিল ৪জন ব্যক্তিৰ দুগৰাকী মহিলা দুগৰাকী পুৰুষ আৰু ইতিমধ্যে আপোনালোকে এই বাতৰি প্ৰকাশো কৰিছে আজি আমি এই গোটেই মাৰ্ডাৰ মিষ্ট্ৰিটো সলভ কৰিবলৈ সক্ষম হওঁ প্ৰথম যিজন দুটা এফআইআৰ আমাৰ ইয়াত এই সংক্ৰান্তে ৰুজু হৈছিলে এখন এফআইআৰ দিছিলে ভাস্কৰ চৰকাৰ য'ত গৰাজানত যিটো হত্যাকাণ্ড হৈছিলে য'ত জয়স্মিতা চৰকাৰ সুৰাধনী চৰকাৰ আৰু গুণধৰ চৰকাৰৰ মৃত্যু হৈছিলে সেই সম্পৰ্কে ভাস্কৰ চৰকাৰে এখন আমাক এফআইআৰ দিয়ে সেইখন এফআইআৰ হ'ল কেছ নাম্বাৰ 405/24 আৰু যিজন অনুপম সূত্ৰধৰ নগাঁৱৰ যিজন বাসিন্দা তেওঁৰ ঘৰৰ পৰা আমি এখন এফআইআৰ পাওঁ তুলতুল পুৰী বুলি তেখেতে এখন এফআইআৰ দিয়ে সেই কেছ নাম্বাৰটো হ'ল 406/24 আমি এইকেইদিন ইনভেষ্টিগেশ্যন কৰি টেকনিকেল ইনভেষ্টিগেশ্যন আৰু আমাৰ যিটো হিউমেন ইণ্টেলিজেঞ্চ বা আমাৰ যিখিনি তথ্য আমি ঘটনাস্থলীত পাওঁ গোটেইখিনি আমি চালি জাৰি চাই আমি এইকেইদিন কেইবাজন ব্যক্তিক জেৰা কৰোঁ আৰু ঘটনাৰ দিনাখন আমাৰ 7:49ত জয়স্মিতা আৰু নৱস্মিতাৰ মাজত কমিউনিকেশ্যন হয় আৰু তাৰ পিছৰ পৰা কমিউনিকেশ্যন নাছিলে আৰু পুলিচে খবৰ পাইছিলে 8:18ত আমি এটা সন্দেহ কৰিছিলোঁ যে এইখিনি সময়ৰ ভিতৰতে যিটো ঘটনা হৈছে সেইখিনি সময়ৰ ভিতৰতে হোৱা বুলি আমি সন্দেহ কৰিছিলোঁ কিন্তু যোৱাকালি আমি এটা তথ্য পালোঁ যে 8:12লৈকে কমিউনিকেশ্যনত আছিলে ইণ্টাৰনেট কমিউনিকেশ্যনত আছিলে জয়স্মিতাৰ মৃত্যুৰ আগতে আৰু সেইটোৰ ভিত্তিতে আমি যিজন প্ৰথম ব্যক্তি আছিলে অমল চৰকাৰ তেওঁক আমি জেৰা কৰোঁ আৰু তেওঁ আমাৰ আগত স্বীকাৰোক্তি দিয়ে যে যেতিয়া তেওঁৰ ঘৰটো সেই ঘটনাস্থলীৰ পৰা 4টা ঘৰ আঁতৰত আৰু তেওঁ পিছফালে যেতিয়া পেচাব কৰিবলৈ গৈছিলে তেতিয়া তেওঁ শব্দ শুনা পায় চিঞৰ বাখৰ শুনা পায় তেওঁ ঘটনাস্থলীত যায় আৰু সেই সময়তে তেওঁ প্ৰত্যক্ষ কৰে যে অনুপম সূত্ৰধৰে সুৰাধনী চৰকাৰক কাটি থকা প্ৰত্যক্ষ কৰে আৰু তেওঁ বচাবলৈ যায় পিছফালৰ পৰা ধৰে তেওঁকো আঘাত কৰে তেওঁ ভৰিত অকণমান আঘাত পায় আৰু তাৰ মাজত হাতাহাতি হয় দুইজনৰ ভিতৰত আৰু যিখন দা দি হত্যা কৰিছিলে সেইখন দা দিয়ে অমল চৰকাৰে তেওঁকো হত্যা কৰে আৰু তাৰপিছত তেখেতৰ যিখিনি হাতত বা গাত তেজ লাগে সেইখিনি তেওঁ আনি পেলাই পুখুৰীটোত ধুৱে আৰু যিটো চোলা আৰু যিটো কেঞ্জি পিন্ধি আছিলে তেওঁ সেইটো আমাক জ্বলাই দিয়া বুলি আজি স্বীকাৰোক্তি দিছে এতিয়া আমাৰ এইখিনিলৈকে তদন্তত পাইছোঁ গতিকে অনুপম সূত্ৰধৰে নগাঁৱৰ পৰা গৈ গৰাজানত গৈ তেওঁ 3জন ব্যক্তিক হত্যা কৰে কৰাৰ সময়তে যিজন 3 নম্বৰ ব্যক্তি আছিলে তেওঁৰ নাম হ'ল সুৰাধনী চৰকাৰ তেখেতক হত্যা কৰাৰ সময়তে অমল চৰকাৰে প্ৰত্যক্ষ কৰে আৰু তেওঁ সেই হত্যাকাৰীজনক তাতে অনুপম সূত্ৰধৰক তাতে হত্যা কৰে অমল চৰকাৰে এইখিনিলৈকে আমি তদন্তত পাইছোঁ আজি আমি অমল চৰকাৰক এৰেষ্ট কৰিছোঁ কাইলৈ কোৰ্টত প্ৰডিউচ কৰিম আৰু তেওঁ বাকী যিখিনি আমি তথ্য তেওঁৰ পৰা আমি ল'ব লাগে সেইখিনি কালিৰ পৰা আমি তথ্য লোৱাৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিম